মৰমৰ অকণিহঁত মই আইমাই তোমালোকলৈ বুলি এটা ধুনীয়া সাধু লৈ আহিছোঁ। এই সাধুটো জাতকৰ সাধুৰ পৰা লোৱা হৈছে দেই। শুনা, এসময়ত এখন ৰাজ্যত এজন বৰ লাজকুৰীয়া ব্ৰাহ্মণ আছিল। তেওঁ সচৰাচৰ ব্ৰাহ্মণবিলাকৰ নিচিনা খুজি মাগি নেখাইছিল। তেওঁ কাৰোবাৰ ঘৰলৈ এটা দুটা পূজাহে কৰিবলৈ গৈছিল আৰু গৃহস্থই যি দিয়ে তাকেই সন্তোষ মনেৰে ঘৰলৈ লৈ আহিছিল। মাজে মাজে তেওঁ খেতিও কৰিছিল। কি হ'ল জানানে? তেওঁ এই টানি টুনি ঘৰখন চলাই থাকোঁতেই তেওঁৰ একমাত্ৰ ল'ৰা সোমদত্ত গুৰুকুলৰ পৰা উভতি আহিল শিক্ষা গ্ৰহণ কৰি। আহি দেখিলে ঘৰখনৰ অৱস্থা একেবাৰে শোচনীয়। দেউতাকে কোনোমতে টানি টুনি ঘৰখন চলাই আছে। সোমদত্তই এই কথা দেখি ৰজা ঘৰলৈ বুলি বুদ্ধি বাধ্যা কৰি সোমালগৈ আৰু ৰজাক খাটি মেলি এটা সৰু চাকৰি ৰজা ঘৰত ল'লে। ইপিনে দেউতাকৰ দুটা বলদ গৰু আছিলে, যাৰে তেওঁ খেতি কৰিছিলে। তাৰে এটা বলদ মৰি থাকিলে। এতিয়া এটা বলদেৰেনো তেওঁ কেনেকৈ খেতি কৰে? পুতেকক ক'লে যে হেৰ' সোমদত্ত, মইনো এতিয়া এটা বলদেৰে কেনেকৈ খেতি কৰোঁ? তই গৈ পেলাই ৰজাৰ ঘৰৰ পৰা এটা বলদ মোক আনি দিব পাৰিবিনে? সোমদত্তই বোলে কেনেকৈ পাৰিম? মই এই অলপতে চাকৰিত সোমাইছোঁহে। মই যদি গৈ পেলাই আকৌ ৰজাক গৰু খুজিবলৈ যাওঁ বা বলদ এটা খুজিবলৈ যাওঁ, এইটো কম লাজৰ কথা হ'বনে? মই নোৱাৰোঁ। তুমিয়েই তাতকৈ গৈ পেলাই অকণমান কাকুতি বিনতি কৰি ৰজাৰ পৰা এটা বলদ খুজি আনা। পুতেকতকৈ তেওঁ আকৌ বাপেক আৰু বেছি লাজকুৰীয়া। তেওঁ কাকো খুজিব মেলিব নোৱাৰে। তেওঁ তেতিয়া ক'লে, নাই বোপাই, মইতো এইটো কাম কৰিব নোৱাৰিম। এই বোলাত আৰু সোমদত্তই ভাবি চিন্তি এটা উপায় পালে। সোমদত্তই পিতাকক ক'লে যে তুমি এটা কাম কৰা, মই এটা পদ্য তোমাক মুখস্থ কৰিবলৈ শিকাই দিওঁ। সেইটো গৈ পেলাই ৰজা ঘৰত গৈ তুমি ৰজাৰ আগত গাবাগৈ। ৰজাই বুজি পাব তেতিয়া কথাটোনো কি। তুমি আওপকীয়াকৈ এটা বলদ খোজা। এই বুলি সি এটা ধুনীয়া কবিতা এটা লিখি দেউতাকক আওৰাবলৈ দিলে। শুনাচোন, কবিতাটোত কি কৈছে? দুটা বলদেৰে বাওঁ মই হাল, তাৰে এটাৰ হ'ল যে কাল, এতিয়া মই কেনেকৈ কৰোঁ খেতি, লগৰটো নহ'লে চহাম কেনেকৈ মাতি। এইটোকে মুখস্থ কৰিবলৈ দেউতাকক দিলে আৰু এইটো মুখস্থ কৰোঁতে 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 সোমদত্তৰ দেউতাকৰ এবছৰ লাগিল। এবছৰৰ পিছত কোনোমতে মুখস্থ হ'ল আৰু তেতিয়া পুতেকক ক'লে, মই এইটো এতিয়া ৰজাৰ আগত গাব পাৰিম। তেওঁলোকে কি কৰিলে, বাপেক আৰু পুতেকে অলপমান উপহাৰ, ঘৰতে হোৱা শাক পাচলি অলপমান তোমাৰ ফল মূল এনেকৈ বান্ধি উপঢৌকন লৈ ৰজাৰ ঘৰলৈ গ'ল। ৰজাক দেখা কৰিবলৈ যাওঁতে আমাৰ সোমদত্তৰ দেউতাকৰ লাগিল নহয় ভৰ ভয়। এতিয়া কি ক'ব? লাজকুৰীয়া মানুহ, তাতে এই কবিতাটো গালেতো বুজিয়ে পাব যে তেওঁ এটা বলদ খুজিবলৈ আহিছে। সেই বুলি তেওঁ মনে মনে গৈ আৰু ৰজাক প্ৰণাম কৰি পেলাই সেই যে লগত লৈ আহিছিলে উপহাৰখিনি, উপঢৌকনখিনি, সেইখিনি ৰজাক দিলে আৰু ৰজাক তেতিয়া সুধিলে, কি হ'ল, তোমাৰ আপত্তি কি, তোমাৰ কি আছে ক'বলগীয়া? তেতিয়া কোনোমতে সোমদত্তৰ দেউতাকে কি গালে শুনা। দুটা বলদেৰে বাওঁ মই হাল, তাৰে এটাৰ হ'ল যে কাল, এতিয়া মই কেনেকৈ কৰোঁ খেতি, আনটি বলদ মহাৰাজেই লগ, এয়ে মোৰ মিনতি। কি ক'লে দেখিলা? উল্টাই দিলে কথাটো। দুটা বলদেৰে বাওঁ মই হাল, তাৰে এটাৰ হ'ল যে কাল, এতিয়া মই কেনেকৈ কৰোঁ খেতি, আনটি বলদ মহাৰাজেই লগ, এয়ে মোৰ মিনতি। ইপিনে পুতেকৰটো বিৰাট হাহাকাৰ লাগিলে। আৰে, পিতাই দেখোন গোটেই হেৰিখিনি বদলাই পেলালে, গোটেই কবিতাটো বদলাই দিলে। তেওঁ দেখোন এতিয়া নিজৰ থকা বলদটিও মহাৰাজকে ল'বলৈ মিনতি কৰিছে।
ভাবি পুতেকৰ খং উঠিছে ইমান শিকাই বুজাই অনাৰ পিছত তেওঁ উল্টা পুল্টাকে এই কথা গালে তেতিয়া ৰজাই কথাটো বুজি পালে যে এওঁ বৰ লাজকুৰীয়া ব্ৰাহ্মণ এওঁ কেতিয়াও কাকো একো বস্তু খুজি পোৱা নাই গতিকে তেওঁ মোকে আকৌ এটাত থকা বলত সেইটোকে আকৌ উভতাই দিবলৈ আহিছে এই বুলি মানে ৰজাই কথাখিনি বুজি সোমদত্তক মাতি আনি ক'লে যে তোমাৰ পিতাৰ সঁচাকৈ এজন বৰ লাজকুৰীয়া ব্ৰাহ্মণ তেওঁ কাকো একো খুজিব নোৱাৰে মই ভাবিছোঁ কি ধৰণে তোমাক সহায় কৰোঁ তেতিয়া সোমদত্তই ক'লে মহাৰাজ আপুনি পাৰিলে সহায় কৰিবই পাৰিব ৰজাই ক'লে তোমালোকৰ ঘৰত বাৰু বহুত গাই গৰু আছে নেকি তেতিয়া সোমদত্ত বৰ বুদ্ধি হল সোমদত্তই কি ক'লে জানা মহাৰাজে যদি দয়া কৰে আমাৰ এগোহালি গাই গৰু হ'ব কথাটো এইবাৰো আমাৰ মহাৰাজে বুজি পালে বুদ্ধি সোমদত্তৰ উত্তৰ আৰু তেওঁলোকক 10 জনী গাই আৰু এটা বলদ গৰু ৰজাই দান কৰিলে আৰু বহুতো বস্তু ধনে সোণে বান্ধি দিলে এই তোমাৰ একেবাৰে অজলা আৰু লাজকুৰীয়া ব্ৰাহ্মণক তেতিয়া ঘৰলৈ যাবৰ সময়ত সোমদত্তই পিতাকক সুধিলে পিতা তুমি এইটো কিয় কৰিলা তেতিয়া পিতাকে ক'লে যিজন যাচক হয় তাৰ ভাগ্যত দুটা বস্তু মিলিব পাৰে এটা হৈছে লাভেই লাভ আৰু আনটো হৈছে অলাভ কেতিয়াবা যাচি দিলে বস্তু এটা তাৰ পৰা লাভ হয় আৰু অনেক লাভ হয় আৰু যদি লোকচান হয় তেতিয়া সকলো গুচি যায় যে আজি মোৰ ভাগ্য ভাল আছিলে মহাৰাজে মোৰ কথা টলকিব পাৰিলে আৰু মোক অতসোপা লাভেই লাভ কৰি ঘৰলৈ উভতাই দিলে সত্যত থকাৰ কাৰণে ব্ৰাহ্মণ কি হ'ল জিকি গ'ল হয়নে কেতিয়াবা মানুহৰ আচৰণ আৰু যদি অন্তৰ শুদ্ধ হয় তেতিয়াহ'লে লাভেই লাভ আৰু নহ'লে অলাভ কেনেকুৱা পালা এই সাধুটি শুনি মোক জনাবা দেই মই ৰৈ থাকিম বাই বাই